হেল্ল' ফ্ৰেণ্ডছ, ভৰিসকলে তোমালোক সকলোকে ৱেলকাম। তো ফ্ৰেণ্ডছ, মই আজি তোমালোকৰ বাবে লৈ আছোঁ এটা ৰিয়েল আৰ্নিং এপ্লিকেশ্যন। তো ফ্ৰেণ্ডছ, তোমালোকে তাতে অনলাইন আৰ্নিং কৰি ল'ব পাৰিবা। এপছটোৰ লিংকটো ডিছক্ৰিপশ্যনত দিয়া আছে, তোমালোকে তাৰ পৰা ডাউনলোড কৰি অ'পেন কৰি ল'বা। তো ফ্ৰেণ্ডছ, ব'লা ভিডিঅ'টো দেৰি নকৰাকৈ আৰম্ভ কৰোঁ। তোমালোকে স্কিপ নকৰাকৈ ভিডিঅ'টো শেষলৈকে চাই থাকিবা। তো ফ্ৰেণ্ডছ, এপ্লিকেশ্যনটো অ'পেন কৰাৰ পাছত তোমালোকে ইয়াত এনেদৰে দেখা পাবা। ইয়াত তোমালোকে দেখা পাইছা 15,000টা পইণ্ট তোমালোকে পাইছা, 15,000টা কইন পাইছা। ইয়াত তোমালোকে ক্লেইম কৰিব পাৰিবা। ইয়াত ক্লেইম কৰাৰ বাবে তোমালোকক লগ ইন কৰিবলৈ দিব। ইয়াত তোমালোকে ফেচবুকৰ আইডিৰ দ্বাৰা লগ ইন কৰিব পাৰিবা বা আদাৰ অপশ্যন আছে, ইয়াত তোমালোকে আদাৰ আইডিও লগ ইন কৰিব পাৰিবা। মইতো ফেচবুক একাউণ্টেৰে লগ ইন কৰি ল'ম। তো ফ্ৰেণ্ডছ, এপ্লিকেশ্যনটো মই লগ ইন কৰি ল'লোঁ। অ'পেন কৰাৰ পাছত ইয়াত এনেদৰে দেখা পাইছা তোমালোকে এনেদৰে দেখা পাবা। ইয়াত তোমালোকে ভিডিঅ' দেখা পাবা। ইয়াত বিভিন্ন ধৰণৰ ইয়াত ভিডিঅ' চাই কিনে তোমালোকে কইন আৰ্ণ কৰি ল'ব পাৰিবা। ইয়াত তোমালোকে ফানি পাবা। তাৰপিছত স্পৰ্ট, এণ্টাৰটেইনমেণ্ট, ইয়াত বিভিন্ন ধৰণৰ ইয়াত কেটেগৰীৰ তাৰমানে ভিডিঅ' আছে, ইয়াত চিলেক্ট কৰা আছে। তাৰপিছত ইয়াত তোমালোকে ওপৰৰ ফালে দেখা পাইছে, ইয়াত এটা এনেকৈ চিন আছে। ইয়াত তোমালোকে ক্লিক কৰিলে এডছ আহিছে, কাটি দিয়া এডছটো। তাৰপিছত ইয়াত তোমালোকে দেখা পাবা, ইয়াত স্পিন কৰাৰ অপশ্যন আছে। ইয়াত তোমালোকে স্পিন কৰিব পাৰিবা। ইয়াত স্পিন কৰাৰ বাবে টিকেট লাগে, এটা টিকেটৰ দ্বাৰা এবাৰ স্পিন কৰিব পাৰি। তো ইয়াত মোৰ টিকেট নাই। ইয়াত গেট ফ্ৰী টিকেট বুলি দেখা পাইছা। ইয়াত গেট ফ্ৰী টিকেটত ইয়াত তাৰ ক্লিক কৰি দিয়াৰ পাছত ইয়াত তোমালোকক ফ্ৰেণ্ডছ ইনভাইট কৰিব দিব। ইয়াত তোমালোকে যদি ফ্ৰেণ্ডছ ইনভাইট কৰা তেনেহ'লে তোমালোকে ইয়াত 10টা টিকেট পাবা। তো ফ্ৰেণ্ডছ, তোমালোকে যদি ফ্ৰেণ্ডছ ইনভাইট কৰা তেতিয়াহ'লে তোমালোকে ইয়াত টিকেট পাবা আৰু সেই টিকেটৰ দ্বাৰা ইয়াত তোমালোকে স্পিন কৰিব পাৰিবা। ইয়াত তোমালোকে দেখা পাইছা $10 আছে। $10 হ'লে ইয়াত 700 টকামান হ'ব। আৰু তাৰপিছত $1 আছে, $1 71 টকামান হয়। তাৰপিছত ইয়াত তোমালোকে কইনো দেখা পাবা ইয়াত। তো ফ্ৰেণ্ডছ, ইয়াৰ পাছত তোমালোকে ইয়াত ভিডিঅ'ছ দেখা পাবা। ইয়াত ভিডিঅ'ছ বুলি আছে, ইয়াত তোমালোকে ক্লিক কৰি দিয়া। ইয়াত তাৰপিছত তোমালোকে ইয়াত ভিডিঅ' পাবা। ইয়াত তোমালোকে পপুলাৰ বা হিপ হপ এনেকুৱা ধৰণৰ ভিডিঅ' আছে, ইয়াত তোমালোকে চাব পাৰিবা। তাৰপিছত ইয়াত তোমালোকে আৰ্ণ আছে, আৰ্ণত দেখা পাবা। ইয়াত তোমালোকে ইনভাইট বুলি আছে। ইয়াত যদি তোমালোকে ইনভাইট কৰা, কোনোবা যদি এজনক ফ্ৰেণ্ড ইনভাইট কৰা, তেতিয়াহ'লে ফ্ৰেণ্ডজনে যিমান আৰ্নিং কৰে তাৰ 20% তোমালোকে প্ৰফিট পাবা। এনেদৰে তোমালোকে ইনভাইট কৰিলে তোমালোকৰ প্ৰফিট হ'ব, তোমালোকৰ লাভ হ'ব। তাৰপিছত ইয়াত তোমালোকে চেক ইন দেখা পাইছে, ইয়াত তোমালোকে চেক কৰিব পাৰিবা। ইয়াত ডেইলি চেক ইন হয়। তো ফ্ৰেণ্ডছ, তোমালোকে ইয়াত দেখা পাইছা, ইয়াত এডছ চলিছে। ইয়াত এডছ চালু হৈছে। ইয়াত 20 ছেকেণ্ডমানলৈকে এডছ চলে। এডছটো 20-15 ছেকেণ্ডমানৰ হয়। তাৰপিছত ইয়াত প্লে ষ্টৰত কমেণ্ট কৰি দিছে, ইয়াত নালাগে, ইয়াত বেক হৈ যোৱা। তাৰপিছত ইয়াত কাটি দিয়া। তো ফ্ৰেণ্ডছ, ইয়াত তোমালোকে দেখা পাইছা, ইয়াত 3,000টা পইণ্ট পাইছোঁ। ইয়াত মই তাৰমানে 3,000টা পইণ্ট পাইছোঁ মই ইয়াত। তোমালোকে ইয়াত ডেইলি চেকিনত তোমালোকে এনেদৰে তোমালোকে পাব পাৰিবা। ইয়াত গৈ আছে। তাৰপিছত ইয়াত তোমালোকে দেখা পাইছা, প্লিজ কাম বেক টুমৰো। এইটো তাৰমানে আজিৰ চেকিনটো হৈ গ'ল। অহাকালিৰ চেকিনটো ইয়াত কৰিব পাৰিবা তোমালোকে। তাৰপিছত ইয়াত দেখা পাইছা শ্বেয়াৰ বাছ ব্ৰিক আছে। ইয়াত যদি তোমালোকে শ্বেয়াৰ কৰা তেনেহ'লে 10,000টা পইণ্ট পাবা। তাৰপিছত ইয়াত তোমালোকে দেখা পাইছা ৰিড নিউজ। ইয়াত তোমালোকে নিউজ পঢ়িও আৰ্নিং কৰিব পাৰিবা। ইয়াত লিখি দিছে ৰিড নিউজ, ডেভেলপ এ ৰিডিং হেবিট এণ্ড আৰ্ন ৰিৱাৰ্ড। তো ইয়াত তোমালোকে দেখা পাইছা, ইয়াত এনেদৰে নিউজ পঢ়িব পাৰিবা তোমালোকে ইয়াত। তাৰপাছত ইয়াত তোমালোকে দেখা পাইছা ৱাটছ ভিডিঅ'। ইয়াত যদি তোমালোকে ভিডিঅ' মানে ভিডিঅ' যদি চোৱা তেনেহ'লে তোমালোকে আৰ্নিং কৰিব পাৰিবা, কইন পাবা। তাৰপিছত ইয়াত তোমালোকে দেখা পাইছা ফ্ৰী পইণ্ট বুলি আছে, অফাৰ ফ্ৰী পইণ্ট। ইয়াত 3টা ফ্ৰী পইণ্টৰ অপশ্যন আছে, ইয়াত গ' কৰি দিয়া। তাৰপিছত এডছটো কাটি দিয়া। তাৰপিছত দেখা পাবা তোমালোকে এনেদৰে। ইয়াত তোমালোকে গেম খেলিব লাগিব কিবা কিবি, এইটো মই দেখুৱাই নিদিওঁ, তোমালোকে চাই ল'ব পাৰিবা। তাৰপিছত ইয়াত তোমালোকে তলত দেখি ৱালেটৰ অপশ্যন পাবা। ইয়াত তোমালোকে ৱালেটত ক্লিক কৰি দিয়া। তাৰপিছত ইয়াত তোমালোকৰ প্ৰফাইলটো দেখা পাবা। তাৰপিছত ছেটিংছ মিলাই ল'ব পাৰিবা তোমালোকে ইচ্ছা কৰিলে। ইয়াত ইনভাইট ফ্ৰেণ্ড বুলি আছে, ইয়াত ফ্ৰেণ্ড ইনভাইট কৰিব পাৰিবা। ইয়াত কেছ আউট আছে, কেছ আউটটো ইয়াত তোমালোকে ইচ্ছা কৰিলে পইচাটো পেটিএমলৈ ট্ৰান্সফাৰ কৰি ল'ব পাৰিবা। ইয়াত দেখা পাইছা তোমালোকে মোৰ 8,410টা কইন আছে। 20,000টা কইন হ'লে ইয়াত তোমালোকে ট্ৰান্সফাৰ কৰি ল'ব পাৰিবা। মোৰ 8,000টা আছে। ইয়াত মিনিমাম কেছ উইথড্ৰ ইয়াত তোমালোকে $1.48 পাবা, মানে $0.02 হয়। $1.48। ইয়াত এটা ভাল সুবিধা হয়, ইয়াত $1 থাকিলেও তোমালোকে ৰিডিম কৰি ল'ব পাৰিবা, বেছি নালাগে। আৰু বেছিকৈ হ'লে 34 টকা ৰিডিম কৰিব পাৰিবা। ইয়াত তোমালোকে পেটিএমত ট্ৰান্সফাৰ কৰি ল'ব পাৰিবা। তো তাৰপাছত ইয়াত তোমালোকে চেক ইন দেখা পাইছা, ইয়াত ডেইলি চেক ইন মই তেতিয়া কৰি দেখুৱাইছিলোঁ। তাৰপাছত তোমালোকে ইয়াত নিজৰ ৰেফাৰেল কোডটো দেখা পাবা। তাৰপিছত ইয়াত তোমালোকে দেখা পাবা আৰ্ণ পইণ্টত ইয়াত ইণ্টাৰ ৰেফাৰেল কোড বুলি আছে। ইয়াত তোমালোকে ৰেফাৰেল কোডটো যদি ইণ্টাৰ কৰা 1,000টা পইণ্ট পাবা। তো ফ্ৰেণ্ডছ, মোৰ ৰেফাৰেল কোডটো তোমালোকে ব্যৱহাৰ কৰিব পাৰিবা, মই ডিছক্ৰিপশ্যনত দি দিম আৰু মোবাইলৰ স্ক্ৰীণতো তোমালোকে দেখা পাবা।
তো ফ্ৰেণ্ডছ ভিডিঅ'টো তোমালোকে লাইক কৰি দিবা কাৰণ মই তোমালোকৰ বাবে বহুত কষ্ট কৰি ভিডিঅ' বনাওঁ আৰু তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি ল'বা কাৰণ যাতে আগলৈ তোমালোকে এনেধৰণৰ ভিডিঅ' পোৱা। তো ফ্ৰেণ্ডছ ইয়াত তোমালোকে দেখা পাইছা ইয়াত তোমালোকৰ ৰেফাৰেল কোডটো দেখা পাবা তাৰপাছত তোমাৰ ইয়াত কপিৰ অপশ্যন পাবা যদি তোমালোকৰ ৰেফাৰেল কোডটো কোনোবাই যদি ব্যৱহাৰ কৰি কিনে এপছটো এণ্টাৰ কৰে তেনেহ'লে তোমালোকে ইয়াত 9000টা পইণ্ট পাবা ইয়াত দেখা পাইছা তাৰপিছত ইয়াত তলৰ ফালে দেখা পাবা তোমালোকে ইয়াত হিষ্টৰীটো দেখা পাবা ক'ত কেনেকৈ তোমালোকে কইন আৰ্ণ কৰিছা ইয়াত তোমালোকে দেখা পাইছা মোৰ ডেইলি চেকিনত 3000টা পইণ্ট আছে তাৰপিছত ইউ আৰ্ণ ফ্ৰী পইণ্ট 410টা আছে তাৰপিছত ৰিচিভ পইণ্ট ৱেলকাম টু বাছবাকী ইয়াত 5000টা পইণ্ট আছে যিটো লগ ইন কৰোঁতে কইন পাইছিলোঁ। তো ফ্ৰেণ্ডছ এপছটোৰ ক'বলগীয়াখিনি মই তোমালোকক কৈ দিলোঁ বেলেগ ক'বলগীয়া নাই ইয়াত তোমালোকে ইয়াত ট্ৰাই কৰিবা এপছটো আৰ্ণ কৰিবলৈ ইয়াত সুবিধাটো ভাল হয় ইয়াত তোমালোকে সহজতে আৰ্ণ কৰিব পাৰিবা কইন কৰি কিনে তাৰপিছত ট্ৰেন্সফাৰ কৰিব পাৰিবা আৰু ইয়াত এটা ভাল সুবিধা আছে যে ইয়াত তোমালোকে 1 টকাও ট্ৰেন্সফাৰ কৰিব পাৰিবা পেটিএমলৈ এইটো ভাল সুবিধা হয় তোমালোকে এপছটো ট্ৰাই কৰি ল'বা। তো বন্ধুসকল ভিডিঅ'টো আজিলৈকে ইমানেই আশা কৰোঁ ভিডিঅ'টো চাই কিনে তোমালোকে কিছু পৰিমাণে হেল্পফুল হ'লা ভিডিঅ'টো যদি অকণো ভাল লাগিছে তোমালোকে লাইক কৰি দিবা আৰু কিবা যদি নজনা আছে কমেণ্ট কৰি জনাবা ভিডিঅ'টো তোমালোকৰ বন্ধুসকলৰ মাজত অলপমান শ্বেয়াৰ কৰি দিবা লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যন বেলটো অন কৰি দিবা কাৰণ আগলৈ যাতে তোমালোকে এনেধৰণৰ কোনো ভিডিঅ' মিছ নকৰা।